নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল MN আছাম নামৰ এই চেনেলটোলৈ। আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা যিটো বেল আইকন আছে সেইটো দবাই দিব, একেবাৰে নাপাহৰিব। বন্ধুসকল, আজি মই বহুত দিনৰ মূৰত আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আহিছোঁ, কিয়নো মোৰ চেনেলটো মই যেতিয়া মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ তেতিয়া ৰিভিউত গ'ল, কিন্তু তাৰ পাছত কি হ'ল আপোনালোকে হয়তো জানি আচৰিত হ'ব যে মই যিবিলাক টিকটক ভিডিঅ' দিছিলোঁ সেইবিলাকৰ কাৰণে মোৰ যি চেনেলটো ৰিইউজ কণ্টেণ্টত পৰি গ'ল। সেইটো কাৰণে কি হ'ল, মোৰ চেনেলটো এতিয়ালৈ মনিটাইজেশ্যন হোৱা নাই আৰু 30 দিনৰ সময় দিছে। গতিকে এই 30 দিনত মই এনেকুৱা ধৰণৰ যদি মই ভিডিঅ' বনাব পাৰোঁ, আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে মোৰ চেনেলটো অতি শীঘ্ৰেই মনিটাইজেশ্যন অন হ'ব আৰু মনিটাইজেশ্যন অন হোৱাৰ পিছত মই আপোনালোকৰ কাৰণে আকৌ তেনেকুৱা ধৰণৰ টিকটক ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কাৰণ মই আপোনালোকৰ পৰা বহুত ছাপোৰ্ট পাইছিলোঁ টিকটক ভিডিঅ'ত। গতিকে মই আজি এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ কাৰণ আপোনালোকে যাতে মোক এইকেইদিনত আপোনালোকে অলপ ছাপোৰ্ট কৰে, আপোনালোকৰ ছাপোৰ্টে মোক অলপ আগুৱাই নিয়াত সহায় কৰিব। গতিকে বন্ধুসকল, আজি আপোনালোকে থাম্বনেইলটো হয় দেখা পাইছে চাগে, থাম্বনেইলটো কেনেকুৱা ধৰণৰ কি হ'ব ভিডিঅ'টো গম পাইছে। গতিকে আজি মই এটা ফটো এডিটিঙৰ এপছৰ বিষয়ে জনাম, যিটো এপছৰ দ্বাৰা এটা ক্লিকত আপোনালোকে ফটোখন ধুনীয়াকৈ আপোনালোকে সজাব পাৰিব। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, তেতিয়াহে এই ভিডিঅ'টো কেনেকৈ এডিটিং কৰে বা কি কৰিব লাগিব গোটেইখিনি জানিব। গতিকে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকে যাব আপোনালোকৰ প্লে ষ্ট'ৰত। এই প্লে ষ্ট'ৰত আপোনালোকে ইয়াতে চাৰ্চ কৰিব ফটো ষ্টুডিঅ'। ঠিক আছে, ফটো ষ্টুডিঅ' বুলি ST মাৰিলে আপোনালোকক পোনপ্ৰথমতে আপোনালোকে দেখাব ইয়াতে ফটো ষ্টুডিঅ'। ইয়াতে ফটো ষ্টুডিঅ' ক্লিক কৰি দিব। ক্লিক কৰি দিয়ক, আপোনালোকে ইনষ্টল কৰিব। মই ইনষ্টল কৰা হৈ আছে, গতিকে ইয়াতে অ'পেন দেখুৱাইছে, মই অ'পেন কৰি দিছোঁ। ঠিক আছে, এতিয়া অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। আপোনালোকক পোনপ্ৰথমতে আপোনালোকে এলাউ পাৰ্মিশ্যনটো এলাউ কৰিব ক'ব, আপোনালোকে পাৰ্মিশ্যনটো এলাউ কৰিব। ঠিক আছে, ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে বহুত ধৰণৰ এফেক্ট আছে। ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব বহুত ধৰণৰ হাজাৰ আপোনালোকে ইয়াতে এফেক্ট দেখা পাব। আপোনালোকে কোনটোত কেনেকৈ এডিটিং কৰে, কোনটো আপোনালোকে ষ্টাইল ভাল পায়, ঠিক আছে, আপোনালোকে ইয়াতে চুজ কৰি ল'ব পাৰে। ইয়াতে দেখিছে বহুত ধৰণৰ আছে, ইয়াতে বহুত ধৰণৰ আছে। ইয়াতে আপোনালোকে এনেকৈ চাই কৰি আপোনালোকে বনাব পাৰে। মই ফাৰ্ষ্ট এটা দেখাই দিছোঁ আপোনালোকক। ইয়াতে যদি ব্ৰাউজাৰত যাব পাৰে, ব্ৰাউজাৰত গৈ আপোনালোকে যিটো ফটো আছে সেইটো ফটো লৈ ল'ব। ঠিক আছে, মই এইটো ফটো লৈ লৈছোঁ। ইয়াতে আপোনালোকে ডাইৰেক্ট এফেক্টটোৰ ওপৰতো যাব পাৰে আৰু ফাৰ্ষ্ট আপোনালোকে ব্ৰাউজাৰত গৈ ফটোখনো চিলেক্ট কৰি ল'ব পাৰে। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আপোনালোকৰ দেখা পাইছে ফিল্টাৰ দেখা পাইছে। ইয়াতে তলত ফিল্টাৰ আছে, টেক্সট আছে, টেক্সট এডিট কৰিব পাৰে। তাৰপাছত আপোনাৰ দেখিছে ইয়াতে পিপ এফেক্ট বুলি আছে এটা, দেখিছে ইয়াতে পিপ এফেক্টত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰিব আপোনালোকে ইয়াতে বহুত ধৰণৰ এফেক্ট ইয়াতে আপোনালোকে দেখাব। মই এটা ডাউনলোড কৰা হৈছে, সেইটো কাৰণে আপোনালোকে ইয়াতে এটা দেখা পাইছে। আপোনালোকে ডাউনলোড কৰাৰ পিছত ইয়াতে মই এটা ডাউনলোড কৰিছিলোঁ। ইয়াতে আপোনালোকে ইয়াৰ পৰা আপোনালোকে যোনটো এফেক্ট আপোনালোকে ভাল পাইছে সেইটো এফেক্ট আপোনালোকে এনেকৈ ডাউনলোড কৰি দিব। ডাউনলোড দেখিছে ইয়াতে অপশ্যন এটা ওলাইছে ডাউনলোড, ইয়াতে কি কৰিব ডাউনলোড কৰি দিব। ঠিক আছে, ডাউনলোড কৰাৰ পিছত আপোনালোকৰ এইটো ডাউনলোডিং হ'ব সম্পূৰ্ণৰূপে। ডাউনলোডিং হোৱাৰ পিছত আপোনালোকে এই এফেক্টকেইটা ইউজ কৰিব পাৰিব। ইয়াতে দেখিছে এতিয়া ডাউনলোডিং হৈ আছে, অলপ সময় ৰ'ব লাগিব ডাউনলোডিঙৰ কাৰণে, MB বহুত আছে ইয়াতে। আপোনালোকে যেতিয়া এইটো ডাউনলোড হৈ যাব, ইয়াতে এফেক্টকেইটা এইকেইটা দেখিছে, এইকেইটা এফেক্টকেইটা আপোনালোকে ইয়াতে দেখা পাব। এইকেইটা এফেক্টকেইটা ইয়াতে আহি গ'ল। আপোনালোকে এতিয়া যোনটো আপোনালোকে লগাব বিচাৰে, ধৰি লওক এইটো লাভ পাৰ্টটো আপুনি লগাব বিচাৰে, ক্লিক কৰি দিলে অট'মেটিকলি সেই ফটোখন সেনেকুৱা ধৰণৰ এফেক্টত আহি যাব। ইয়াতে আপোনালোকৰ এইটো আপোনাৰ কম বেছি কৰিব পাৰে। তাৰপিছত এইটো এফেক্ট দিব পাৰে, এনেকুৱা ধৰণৰ এফেক্ট দিব পাৰে। এতিয়া বহুত ধৰণৰ এফেক্ট আছে, আপোনালোকে ডাউনলোড কৰি যোনটো ভাল পায় আপোনালোকে তাকে লগাব পাৰে। এতিয়া এইবিলাকৰ এফেক্ট আছে। ইয়াতে যদি ক্লিক কৰি দিয়ে আপোনালোকে ছেভ কৰিব পাৰিব আপোনালোকৰ গেলাৰীত। আপোনালোকে যি ফৰ্মেটত বিচাৰে সেই ফৰ্মেটতো পাব। এতিয়া JPG আছে, PNG আছে, যি ফাইলত আপোনালোকে ছেভ কৰি দিলেই হ'ল। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত সুধিব, মই আপোনালোকক নিশ্চয় জনাম। যি সোধে মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই। বাই বাই।